হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি হ'ল বুধবাৰ। আজি আমি আপোনালোকক এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই নিশ্চয় ভাল পাব। তাৰ আগতে ভিডিঅ'টো দেখাৰ আগতে আপোনালোকক মই এটা বস্তু দেখাই দিব ওলাইছোঁ। আপোনালোকে বস্তুটো চাই লওক। আমাৰ ঘৰৰ পৰা কামাখ্যা মন্দিৰটো ডাইৰেক্ট দেখা পাই। ইয়াৰ পৰাই কামাখ্যা মন্দিৰটো মই আপোনালোকক দেখাই দি আছোঁ। সৌৱা পাহাৰৰ মাজত আছে কামাখ্যা মন্দিৰটো। জুম কৰি দেখাই দিছোঁ আপোনালোকক। ইয়াতে আছে কামাখ্যা মন্দিৰটো, ইয়াতে। আৰু ইয়াৰ ছাইডেৰে আছে ব্ৰহ্মপুত্ৰ নদীটো। ইয়াৰ ছাইডেৰে ব্ৰহ্মপুত্ৰ নদীটো আছে। চ' আমি ইয়াৰ পৰাই আমি ঘৰৰ পৰা কামাখ্যা মন্দিৰ আমি দেখিব বেছি পাৰোঁ। দেৰি নকৰি ভিডিঅ'টোৰ ফালে একবাৰ লেটছ গো। এইটো কৰাৰ আগতে আমি আহিব লাগিব ঘৰৰ ভিতৰত। ঘৰৰ ভিতৰৰ পৰা আজি ভিডিঅ'টো দেখাম মই আপোনালোকক। ঘৰৰ ভিতৰত আহিব লাগিব। লাইটটো জ্বলাই লওঁ প্ৰথমতে। এতিয়া মই আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ কিহৰ ওপৰত ভিডিঅ'টো। তো এতিয়া আহি পালোঁ মই ঘৰৰ ভিতৰত। আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো কিহৰ ওপৰত কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো, একেবাৰে শেষলৈ চাই থাকিব। আজি মই আপোনালোকক দেখাম মই সৰুতে কেনেকুৱা আছিলোঁ, কি কৰিছিলোঁ, আৰু গোটেইখিনি বস্তু দেখাম। আৰু কিছুমান পুৰণা ফটো আছে সেইবিলাকো দেখাম, আৰু কিছুমান মোৰ চাৰ্টিফিকেটো আছে সেইবিলাকো দেখাম আপোনালোকক। চ' ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকক। চাই থাকিলে গম পাব যে মই সৰুতে কেনেকুৱা আছিলোঁ। এইটো হ'ল আমাৰ ঘৰৰ এলবাম। ঘৰৰ সকলো ফেমিলি আছে ইয়াতে, কিন্তু এলবামটোৰ অৱস্থা নোহোৱা হৈ গৈছে, একেবাৰে বহুত পুৰণা হৈ গৈছে এলবামটো। চ' ইয়াতে মোৰ দুখনমান ফটো আছে। ফটোকেইখন দেখাই দি লওঁ আপোনালোকক, দেখাই দি লওঁ। চাই থাকিব ফটোকেইখন, কেনেকুৱা ভাল পায় নে বেয়া পায়। আগতে সৰুতে মই কেনেকুৱা আছিলোঁ, এতিয়া কেনেকুৱা আছোঁ, বদলি গৈছোঁ নেকি, আপোনালোকে কমেণ্টত কৈ দিব। এইটো হ'ল মোৰ দেউতা, ফুল এনজয়মেণ্ট পিকনিকত। তাৰপিছত মোৰ ফটোকেইখন ক'ত গ'ল। ইয়াতে এটা দেখাই দি আছোঁ মই, এটা মোৰ ফটো এখন আছে। আপোনালোকে ধৰিব পাৰিবনে নোৱাৰে ভালকৈ নাজানো, তথাপিও চাই লওক। এইটো মই মামাহঁতৰ ঘৰত মথাউৰিত উঠিছিলোঁ। এইটো দাদা হয় মোৰ। এইটো মই। দাদাই একেবাৰে সাৱটি ধৰি আছে মৰমতে। তথাপিও আৰু দুখনমান ভাল আছে চাগে, মই দেখাই দি আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। এইটো মোৰ দেউতা হয়। এইটো মোৰ দেউতা অফিচত উঠিছিলে এইটো। তাৰপিছত মোৰ ফটো নায়ে তেনেকৈ, কমেই আছে। ফটোৰ অৱস্থা দেখিছে কেনেকুৱা হৈ গৈছে। এইটো মোৰ মামা আৰু মামী, কেনেকুৱা হৈ গৈছে ফটোৰ অৱস্থা। ইয়াতে এটা আছে, ইয়াতে মই দেখাই দিছোঁ। এইটো হ'লোঁ মই, আৰু এইটো হ'ল মোৰ দাদা। এইটো মোৰ মামাৰ ল'ৰা। একদম সৰুতে দুয়োটাৰে ড্ৰেছ একে আছিলে। আগতে ড্ৰেছবোৰ একে আছিলে চব। আৰু তেনেকুৱা ফটো নাই দিয়ক, মই আপোনাক দেখাই আছোঁ। তথাপিও এখন ফটো আছে মোৰ পুৰণা, দেখাই দি আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইখন হ'ল মোৰ একদম স্কুলৰ ফটো। স্কুলতে কেনেকুৱা আছিলোঁ, স্কুল ড্ৰেছত উঠিছিলোঁ, একেবাৰে ফটা চটা নিজে আঁকি লৈছিলোঁ, আপোনালোকে দেখিব পাৰে। চ' এইখন ফটো এতিয়া দেখা পালে মোৰ অলপ লাজো লাগে। একো নাই, আগতে যেনেকুৱা আছিলোঁ এতিয়াও তেনেকুৱাই আছোঁ। বন্ধুসকল, আপোনালোকক মই দেখালোঁ যে মই সৰুতে কেনেকুৱা আছিলোঁ, গোটেইখিনি ফটো দেখালোঁৱেই আপোনালোকক। তথাপিও এতিয়া মই দুখনমান আপোনালোকক চাৰ্টিফিকেট দেখাম। এই চাৰ্টিফিকেট কেইখন কিহৰ লগত জড়িত আপোনালোকক দেখাও আপোনালোকে। ইয়াতে এখন চাৰ্টিফিকেট আছে, চাৰ্টিফিকেটখন মই দেখাই দি আছোঁ। চাৰ্টিফিকেটখন হ'ল এইখন চাৰ্টিফিকেট মোৰ গীটাৰৰ লগত জড়িত। বংগীয়া সংগীত পৰিষদ, য'ত মই ফাৰ্ষ্ট টাইম গীটাৰৰ এক্সাম দিছিলোঁ, তাৰে এডমিট হয় এইখন। ইয়াৰ আগতে মই গীটাৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ, গীটাৰটো চাই ল'ব। এইটো হ'ল মোৰ গীটাৰটো। আগতে বজাইছিলোঁ, এইটো হ'ল মোৰ গীটাৰটো। মই আগতে বজাইছিলোঁ, কিন্তু এতিয়া তেনেকুৱা বজোৱা নাযায় এতিয়া। চ' কেতিয়াবা মন গ'লে বজাওঁ আৰু অলপ চলপ। আজি আৰু আপোনালোকক এই গান চান গাই নুশুনাওঁ আৰু, এনে জাষ্ট দুটামান এনে কৰ্ড ধৰি দেখাই দিছোঁ। তো সেইটো দেখা পালে মোৰ গীটাৰৰ লগত জড়িত এটা চাৰ্টিফিকেট, য'ত মই ফাৰ্ষ্ট টাইম এক্সাম দিব গৈছিলোঁ। এতিয়া আপোনালোকক মই দেখাম মোৰ এটা টি চাৰ্ট, যোনটোৰ লগত মোৰ এটা ডাঙৰ বস্তু এটা জড়িত হৈ আছে। সেইটো দেখাম মই। এতিয়া বাদ দিলোঁ, এতিয়া মই গীটাৰ আৰু সেইটো কামো বাদ দিছোঁ। চ' সেইটো দেখাই পেলাই আপোনালোকক কৈ আছোঁ মই কি কামত মই সেইটো বস্তু পাইছিলোঁ। এইটো টি চাৰ্ট মই পাইছিলোঁ আপোনাৰ চৰাইঘাটৰ পৰা, চৰাইঘাট জিম। যেতিয়া মই ফাৰ্ষ্ট টাইম মিষ্টাৰ কামৰূপ ফিজিক খেলিব গৈছিলোঁ, তেতিয়া মই এই চৰাইঘাটৰ জিমৰ পৰা এইটো টি চাৰ্ট পাইছিলোঁ। এইটো এতিয়াও থাকে।
মাজে মাজে পিন্ধোঁ মই এই টি চাৰ্টটো, কিন্তু কেতিয়াবা চাই ভালো লাগে যে মই চৰাইঘাট জিমৰ পৰা খেলিব গৈছিলোঁ মিষ্টাৰ কামৰূপ। চ' এইটো এটা আছে চিন। তাৰপিছত আপোনালোকক আৰু এটা দেখাই দি আছোঁ মই। অলপ চলপ মই খেলতো আছিলোঁ, অলপ চলপ বুলি নহয়, একেবাৰে কম খেলতে আছিলোঁ, তথাপিও দুটামান প্ৰাইজ আছে, আপোনালোকক সেই দুটা দেখাই দি আছোঁ মই। এইটো পাইছিলোঁ মই 2017ত ল'ৰাৰ হাই জাম্পত। অলপমান ল'ৰাৰ হাই জাম্পত মই ভাল আছিলোঁ, দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ। এইটো পাইছিলোঁ মই ল'ৰাৰ হাই জাম্পত, আৰু এইটো এটা আছে, এইটো পাইছিলোঁ ল'ৰাৰ হাই জাম্পত দ্বিতীয় পুৰস্কাৰে। মানে অলপমান ভাল আছিলোঁ আৰু হাই জাম্পত, বাকীবোৰ খেলত ইমান নাই, তথাপিও এই দুটা দেখাই দিলোঁ আপোনালোকক। আৰু এটা বস্তু আছে, সেই বস্তুটো আপোনালোকক দেখাই দি আছোঁ, সেইটো মোৰ একেবাৰে মানে লুকাই থকা টেলেণ্ট বুলি ক'ব পাৰি, যোনটো আপোনালোকক মই অলপ পিছত দেখাই দি আছোঁ, লেপটপত দেখাই দি আছোঁ। আৰু এইটো পাইছিলে মোৰ দেউতাই, নাটকত পাইছিলে, ছেকেণ্ড ৰাণাৰ্ছ আপ হৈছিলে জয়পুৰত। এইটো আপোনালোকে দেখিব পাৰে, জয়পুৰত আছিলে, জয়পুৰত প্ৰাইজ পাই আহিছে নাটকত। চ' দেউতাৰো অলপ টেলেণ্ট আছে, নোহোৱা নহয়। তো আপোনালোকক মই এতিয়া লেপটপত এটা ভিডিঅ' দেখাই দি আছোঁ, সেইটো চালে গম পাই যাব মই কিহৰ ওপৰত ভিডিঅ'টো দেখাওঁ আপোনালোকক। চ' লেপটপটো মই অ'পেন কৰি লওঁ, আপোনালোকে চাই থাকক। তো বন্ধুসকল, লেপটপটো অন হৈছে, আপোনালোকক মই দেখাই দি আছোঁ কি কৰিছিলোঁ। লেপটপটো অন হৈছে বাৰু। ইয়াতে আছিলে ভিডিঅ'টো। তো ভিডিঅ'টো হ'ল এইটো যে ময়ো এবছৰ দুবছৰমান আগতে কৌতুক কৰিছিলোঁ, এয়া মঞ্চত কৌতুক কৰি আছোঁ, এইটো মই এইটো। চ' কৌতুক কৰি আছোঁ, এনেকৈ কৰিছিলোঁ 5-6খনমান কৌতুক কৰিলোঁ, তাৰপিছতে আৰু বাদ দিলোঁ আৰু। চ' এইটো মোৰ লুকাই থকা টেলেণ্ট হয়। এনেই আৰু অলপ কমেডি কৰিবৰ কাৰণে কৰিছিলোঁ। তো ভিডিঅ'টো আপোনালোকক মই দেখাই দিম কেতিয়াবা সময় পালে। আৰু আমাৰ যোনটো গানৰ ভিডিঅ' বনাইছিলোঁ কৌতুকৰ বাবে, সেইটো বহুত তেতিয়া ৰিলিজে দিয়া নাছিলোঁ, 2 বছৰমান হৈ গ'ল, ৰিলিজে দিয়া নাছিলোঁ। এতিয়া ভাবিছোঁ ৰিলিজ দিম বুলি ভাবিছোঁ, যদি দিওঁ আপোনালোকে সোনকালে গম পাব, সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট গোটেইখিনি কৰিব। চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি কৰোঁ, ধন্যবাদ।